নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই স্মৃতিৰেখা সোণোৱাল। আপোনালোকে মোৰ আগৰটো ভিডিঅ'ত গম পাইছে যে মই ক'ত আছোঁহি। ইয়াতে চামগুৰিৰ দুৰ্গা পূজাৰ প্ৰস্তুতি একেবাৰে তুংগত। মোৰ ফ্ৰেণ্ড বৰ্ষাই কিবা আৰ্ট কৰিব তাতে দেখুৱাবৰ কাৰণে। বৰ্ষা বুলি নহয়, বৰ্ষাৰ আৰু বহুতো ফ্ৰেণ্ড এনেকৈ লগ লাগি আৰ্ট এক্সিবিশ্যন এটা পাতিছে। সামগ্ৰী পূজা মণ্ডপত সজাবৰ কাৰণে এটা থিম লৈছে। থিমটোক লৈ পেলাই বৰ্ষাহঁতৰ এটা গ্ৰুপ আছে। সেই গ্ৰুপটোৰ প্ৰায় সকলে আৰু কিবা আৰ্ট কৰিব। বৰ্ষাই কি আঁকে, কেনেদৰে আঁকে মই আপোনালোকক সকলোখিনি দেখুৱাই যাম। তাই কেইখনমান আঁকি থৈছে ইফালে, আৰু এখন দেখিছে মোৰ পাছফালে আছে এখন কেনভাছ। এই কেনভাছখনতো তাই আঁকিব। চাই থাকক মোৰ সৈতে। কি আঁকিলি? জাকৈ আৰু এখন কি? এইটাত কি আঁকিবি? এই কেনভাছখনত কি আঁকিবি? বঢ়িয়া লাগিব ন? আঁকি থাকা, তুমি আঁকি থাকা। নগাঁও ক'ত বনায়? নগাঁও বহুত জেগাত বনায়, কিন্তু আমাৰ ঘৰটো হৈছে চামগুৰিত। চামগুৰিৰ ওচৰতে খাটল বুলি গাঁও এখন আছে। গাঁওখনত আমি মানে অৰ্ডাৰ দি পেলাই বনাইছোঁ। বনাই পেলাই মানে বেচে আৰু এখন জেনেৰেলি ৰুটি চুটি বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয় চৌকাত। পিঠা তেনেকুৱা ডাঙৰখন খোলা বুলি কয়, এখন সৰুখন ফেলাই। খোলা আমি যে নহয়, এইখন কি বুলি কয়? ফেলাই। ফেলাই এইখন বৰ্ষাই আপোনালোকক ক'লে যে এখন কি ফেলাই বুলি কয়। বৰ্ষাই বহুত আঁকি থৈ দিছে। মই আপোনালোকক দেখুৱাম বাৰু ভালদৰে। কোনোবা যদি তেনেকুৱা আৰ্ট শিকি থকা ষ্টুডেণ্ট আছে বা তেনেকৈ কৰিব বিচাৰে, কৰিব পাৰিব। ৰ'ব আপোনালোকক দেখুৱাব গৈ আছোঁ মই। চাওক, তাই একদম ধুনীয়াকৈ আঁকি এনেকৈ সজাই থৈছে। এইটোৱে চাংঘৰ প্ৰাকৃতিক দৃশ্য আঁকিছে। এইখন এখন বনাই থৈছে, চাওক। আপোনালোকে আঁকিব পাৰিব, এনেদৰে ঘৰ সজাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। সূৰ্য অস্ত যোৱা সময়ৰ এটা প্ৰাকৃতিক দৃশ্য। আৰু এইটো বৰ্ষা, এইটো কি হয়? এইটো মানে ছানছেটৰ ওচৰত থকা যোনখন ফেলাই, সেইখন এখন মুখা নিচিনা যে। কৰোণা আৰু ইফালে মানুহ যে। এইফালে আপোনালোকে দেখিবলৈ পাইছে বোলে কৰোণা আঁকিছে। তাই কৰোণাৰ সময়ত আঁকিছিলে এখন। আৰু এইফালে কিবা মুখা শিল্প আঁকিছোঁ বুলি কৈছে, মাজুলীৰ মুখা শিল্প। আৰু এখন নামঘৰৰ থাপনা। চাওক ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু তাতো কিছুমান তাই আঁকি থোৱা আছে এইটো ৰুমত। আৰু আপোনালোকক দেখুৱাম মই। এইটো চাওক, কৃষ্ণচূড়াৰ ফুল, কলি আৰু এইবিলাক আঁকি থৈছে তাই। এইটো যে আঁকি বনাই থোৱা দেখিছে আপোনালোকে, আঁৰি থোৱা যে দেখিছে, সেইটো বৰ্ষাই নিজে বনাইছিলে। লকডাউনৰ সময়ত বনাইছিলে। তেতিয়া বন্ধ আছিলে যে, আৰু সময়ো পাইছিলে এইবিলাক বনাবলৈ। যথেষ্ট সময় লাগে মানুহক, য'তে সময় পাইছিলে যথেষ্টখিনি, তেতিয়া শিকিছিলে আৰু লগতে বনালেও। ধুনীয়াকৈ বনাইছে আকৌ, পইণ্টত একদম নিপুণ শিল্পী সঁচাকৈ। এইটো কি গৰুণ্ড পক্ষী বুলি কয় ন? এখন মুখা তাই বনাইছে। এইবোৰ আৰ্ট কৰিছে তাই। এইবোৰ মই আপোনালোকক আগৰ ভিডিঅ'ত দেখাই থৈছোঁ। যদি চোৱা নাই আপোনালোকে মোৰ ভিডিঅ'বিলাকত চাই ল'ব। এইখন তাই কিবা পুৰস্কাৰ পাইছিলে। ছবি বস্তুটো কেনেকুৱা? ছবিটো চাই মানে অৰ্থটো নিজে উলিয়াব লাগিব।
যেনেকৈ মই এতিয়া বুজি নাপালোঁ যে মুখা এফালে কৰোণা। এখন বনাই কমপ্লিট হৈ গ'ল আৰু এখন তাই আঁকি আছে মানে মই কিবা এটা কৰি আছিলোঁ, সেইটো কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তাই প্ৰায়খিনি আঁকি কমপ্লিট কৰিছেই, মই আপোনালোকক দেখুৱাম এতিয়া তাই কি আঁকি আছে। আৰু সিহঁতৰ কিবা চামগুৰি সাৰ্বজনীন দুৰ্গা পূজাৰ কিবা থিম লৈ পেলাই গোটেই বস্তুখিনি প্ৰস্তুত কৰি আছে। মই আপোনালোকক সকলোখিনি দেখুৱাম, চাই থাকক। এয়া চাওক আপোনালোকে বৰ্ষাই আঁকি আছে পল, আৰু তাই যে আঁকি আছিলে খালৈটো, এইটো খালৈ, এই জাকৈখনো তাই আঁকিছে। এইখন কি পুথি আছিলে যে, চিত্ৰভাগত পুথি। এইখনক পুথি চিত্ৰ বুলি কোৱা হয়। কিবা পুতনা বধৰ ছবি অংকন কৰিছে। এইটো এটা মাছ, আৰু এইকেইখনতো আঁকিব। কৈছে কি থিম লৈ পেলাই বনাই আছো তহঁতি বস্তুখিনি কৈ দেচোন। আমি আচলতে চামগুৰি আমাৰ যিটো দুৰ্গা পূজা পতা হয়, তাত মানে আমাৰ অঞ্চলৰে কেইজনমান আৰু দাদা বা আৰু মোৰ লগৰে কোনোবা মিলি পেলাই মানে কিবা এটা প্ৰদৰ্শনী হিচাপত মানে কিবা এটা কৰোঁ আৰু ভাল লাগে কৰি, সেইটো কাৰণে। গতিকে এইবাৰো তেনেকৈ এটা কৰিম বুলি ভাবিছোঁ। তাৰে এইবাৰ যিটো থিম হৈছে সেইটো হৈছে আমাৰ অসমৰ যিটো নৈপৰীয়া সংস্কৃতি, তাৰ ওপৰত বেছ কৰি পেলাই থিমটো বনোৱা হ'ব। সেই তাৰ লগত জড়িত যিবিলাক কিছুমান বস্তু বা ছবি, সেইবোৰ আমি আঁকি আছোঁ। আৰু তাৰ লগতে ফটোগ্ৰাফী কম্পিটিশ্যন আৰু এক্সিবিশ্যন এটা ৰখা হৈছে। কম্পিটিশ্যনত প্ৰাইজ দিব। এইখিনিতে আপোনালোকক জনাই থওঁ যে চামগুৰি দুৰ্গা পূজা উদযাপন সমিতিয়ে এখন আলোকচিত্ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। তাতে আপোনালোকে প্ৰতিযোগিতালৈ বুলি ফটো পঠাব পাৰে। প্ৰতিযোগিতাৰ দুটা থিম লৈছে। প্ৰতিযোগিতাৰ বিষয় দুটা হৈছে আপোন গাঁওখন আৰু অসমৰ উৎসৱ পাৰ্বণ। আপোনালোকক মই মোৰ ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত ইমেইল আইডিটো দি দিম, আৰু প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ মই আপোনালোকক এই ভিডিঅ'টোত লগাই দিম। আপোনালোকে চাই ল'ব পাৰিব কি কি। তাৰোপৰি আপোনালোকে ফটোবিলাক ইভেণ্ট গেলাৰী ইমেইল আইডিত পঠিয়াব পাৰিব। প্ৰতিটো থিমৰে 2খনকৈ ফটো পঠাব লাগিব। আৰু কি কি নিয়মাৱলী আছে মই আপোনালোকক সকলোখিনি দেখুৱাই দিম, আপোনালোকে চাই ল'ব। প্ৰতিযোগিতাখনত আপোনালোকে পুৰস্কাৰ লাভ কৰিব পাৰিব। পুৰস্কাৰসমূহ হৈছে প্ৰথম পুৰস্কাৰ 2001 টকা, দ্বিতীয় পুৰস্কাৰ হৈছে 1501 টকা, আৰু তৃতীয় পুৰস্কাৰ হিচাপে লাভ কৰিব আপোনালোকে 1001 টকা। গতিকে আপোনালোকে তাৰ তলতে কেইটামান ফোন নাম্বাৰো দিয়া আছে, আপোনালোকে ফোন কৰিব পাৰিব, ভালকৈ সুধি ল'ব পাৰিব কি কি নীতি নিয়ম আছে। গতিকে আহক, আপোনালোকে দুৰ্গা পূজাৰ প্ৰতিযোগিতাৰ প্ৰদৰ্শনী উপভোগ কৰক আৰু লগতে প্ৰতিযোগিতাৰ অংশীদাৰ হওক। বহুত ৰাতি হৈ গ'ল, সেইটো কাৰণে ছবি আঁকাবিলাক মই দেখাব নোৱাৰিলোঁ, কমপ্লিট কৰাবিলাক। আজি ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। এইটো হ'ল পল, এইটো আঁকিলে। তাৰপিছত এখন জাকৈ আঁকিলে। এইবোৰ ভাঙিব বুলি ভালকৈ থৈ দিয়া আছে। এইটো এটা পিকচাৰ আঁকিলে। এইটো এটা আঁকিলে খালৈ। এইখনত অঁকা নাই, এখনত আঁকিব। এইটো এটা মাছ ধৰা সঁজুলি, উভতি বুলি কয়। এতিয়ালৈকে তাই ইমানখিনি আঁকিলে, আৰু কি কি আঁকে আপোনালোকক দেখুৱাম।